নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞ অসমলৈ পুনৰ স্বাগতম জনালো। আজি এটা নতুন বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। আজি মই আপোনালোকৰ বাবে আনবক্সিং এটা ভিডিঅ' লৈ আহিছো। মই আপোনালোকক আজি দেখুৱাম যে কম বাজেটত ল'ব পৰা এটা সুন্দৰ লাইটৰ বিষয়ে মই আজি আপোনালোকক জনাম। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰিব। বন্ধুসকল, যেতিয়া কাৰেণ্ট নাথাকে বা ইনভাৰ্টাৰৰ বেটাৰীও শেষ হৈ যায় তেনে সময়ত ইমাৰ্জেন্সি লাইটৰ অতিকৈ প্ৰয়োজন হয়। আজি মই আপোনালোকক জনাম মাত্ৰ ৩০০ টকাৰ ভিতৰত ল'ব পৰা এটা অতি প্ৰয়োজনীয় ইমাৰ্জেন্সি সোলাৰ আৰু চাৰ্জেবল SMD লাইটৰ বিষয়ে। লগতে এই লাইটটো মই আনবক্স কৰি সম্পূৰ্ণকৈ দেখুৱাৰ চেষ্টা কৰিম। এই লাইটটো আপুনি অনলাইনো ল'ব পাৰে নাইবা বজাৰতো সহজে লাভ কৰিব পাৰিব। মই বজাৰৰ পৰা মাত্ৰ ৩০০ টকাত ক্ৰয় কৰিছোঁ। এইদৰে এটা সৰু কাৰ্টুনৰ ভিতৰত সোলাৰ লাইটটো আছে। আমি ওপৰৰ কাৰ্টুনত দেখা পাইছোঁ সান মেজিক প্ৰিমিয়াম SMD লাইট সোলাৰ লাইট SM04 মডেল নাম্বাৰ লিখা আছে। প্ৰিমিয়াম SMD লাইট লিখা আছে, সাইডত লিখা আছে সোলাৰ এনাৰ্জি। আমি দেখা পাইছোঁ পিছফালে আমি চাইছোঁ যে আৰু কিবা লিখা আছে নেকি নাই। আমি পোনে পোনে বক্সটো ওপেন কৰিছোঁ। ওপেন কৰাৰ লগে লগে এই ধৰণে সান মেজিক যি সোলাৰ লাইট সেয়া দেখা পোৱা গৈছে। সান মেজিক সোলাৰ লাইট এই ধৰণে আপোনালোকে দেখা পাইছে। সুইচটো যেতিয়া মই চাইছোঁ দেখিছোঁ সুইচটো টিপি টিপি আপুনি লাইটৰ পোহৰ কমৰ পৰা ক্ৰমান্বয়ে বেছিলৈ লৈ যাব পাৰে। ঠিক সেইদৰে ওলোটা সাইডে আপুনি টিপি সুইচটো অফ কৰিব পাৰে, অৰ্থাৎ লাইটটো আপুনি অফ কৰিব পাৰে। দেখা পোৱা গৈছে এই লাইটটোৰ পোহৰ যথেষ্ট সুন্দৰ পোহৰ দিয়া হৈছে। ইয়াত আপুনি যেতিয়া অতি বেছি লেভেললৈকে সুইচটো পকাব তেতিয়া দেখিব ইয়াৰ পোহৰটো বৰ সুন্দৰকৈ আহিছে। এটা ৰুম সুন্দৰভাৱে কভাৰেজ হৈ যায়। ইয়াৰ পিছফালে মই চাই দেখিছোঁ ইয়াত লিখা আছে LED DC লাইট। ইয়াত লিখা আছে নকিয়া চাৰ্জাৰ বা অন্যান্য চাৰ্জাৰ দি আপুনি ইয়াত চাৰ্জো কৰিব পাৰিব আৰু ২ ঘণ্টাতকৈ অধিক সময় আপোনাক চাৰ্জ দিবলৈ ইয়াত মানা কৰিছে। আৰু এই ২ ঘণ্টা চাৰ্জ কৰিলে আপুনি ৬ ঘণ্টা বেটাৰী বেকআপ লাভ কৰিব, অৰ্থাৎ ৬ ঘণ্টা লাইটটো সুন্দৰভাৱে জ্বলি থাকিব। আৰু এই কাষত যিটো ব্লিংকিং কৰি আছে এটা লাইট আপোনালোকে দেখিছে, সেই লাইটটো যেতিয়া আপুনি চাৰ্জিং কেবল লগাব নাইবা আপোনাৰ যেতিয়া সোলাৰ এনাৰ্জিটো পাই থাকিব তেতিয়া এই ব্লিংকিংটো অটোমেটিক কৰি থাকিব। মই পলিথিনটো ওপৰত যিটো দিয়া আছে সেইটো মই খুলি দিছোঁ। খুলি আপোনালোকক ভালদৰে মই দেখাম। এই ধৰণে মই ওপৰৰ যিটো পলিথিনৰ কভাৰ আছে সেই কভাৰটো খুলি দিয়াৰ লগে লগে সুন্দৰভাৱে লাইটটো মোৰ হাতত আহি পৰিছে। সেই পিছফালে চাই দেখিছোঁ যে ইয়াৰ পিছফালে এডাল বৰ সুন্দৰ এডাল ওলমাব পৰা ষ্টেণ্ডৰ কাইডত দিয়া আছে। এইডাল আপোনালোকে দেখিছে। এইডালৰ সহায়ত আপুনি সুন্দৰভাৱে হেঙিং কৰিব পাৰিব ৱালত লাইটটো। আৰু পিছফালে এটা ঘড়ীৰ ফুটাৰ দৰে এটা ফুটা আছে। সেই ফুটাটোৰ সহায়ত আপুনি গজাল বা আন কোনো এটা সুবিধাজনক ঠাইত আপুনি লাইটটো ৰাখি থ'ব পাৰে। এই লাইটটো মোৰ এই কাৰণেই ভাল লাগিছে যে এই লাইটটো বৰ বিশেষ এটা ওজন নাই আৰু লগতে এই লাইটটোৰ পোহৰটো অতিকৈ উজ্জ্বল। আপুনি বৰ সহজেই লাইটটো ক'ৰবাত আপুনি হেং কৰি থ'ব পাৰিব। আৰু পোহৰটো আপোনালোকক মই পুনৰবাৰ ইয়াত দেখাইছোঁ যে পোহৰটো যথেষ্ট বেছি পোহৰ আছে। গতিকে আপোনাৰ এটা ৰুম সুন্দৰভাৱে কভাৰেজ হয়। আৰু বিশেষকৈ লাইন নথকা অৱস্থাত যেতিয়া কাৰেণ্ট নাথাকিব বা ইনভাৰ্টাৰৰ বেটাৰী যেতিয়া ডাউন হৈ থাকিব তেনে সময়ত এনেকুৱা ধৰণৰ ইমাৰ্জেন্সি লাইটৰ অতিকৈ প্ৰয়োজন হয়। এই অৱস্থাত আমি সোলাৰত আমি সূৰ্যৰ যিটো সৌৰশক্তি সেই সৌৰশক্তিৰ সহায়ত সুন্দৰভাৱে আমি চাৰ্জো কৰি থ'ব পাৰোঁ দিনত। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।